প্ৰিয় বন্ধুসকল নমস্কাৰ। সাধাৰণ জ্ঞান বিষয়ৰ প্ৰশ্নোত্তৰ শিতানৰ 6 নম্বৰ খণ্ডটিৰে সৈতে আজি পুনৰ স্বাগতম জনাইছোঁ। গতিকে আহকচোন চাওঁ প্ৰশ্নসমূহ কি কি। অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয়? অপশ্যনসমূহ হৈছে 1985 চনত, 1986 চনত, 1987 চনত আৰু 1988 চনত। শুদ্ধ উত্তৰটি হৈছে 1985 চনত। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল? অপশ্যনবোৰ হ'ল 31খন, 55খন, 51খন, 48খন। শুদ্ধ উত্তৰটো হৈছে 51খন। ইমু চৰাই কোনখন দেশত পোৱা যায়? অপশ্যনসমূহ হ'ল ৰাছিয়া, অষ্ট্ৰেলিয়া, ফ্ৰান্স, ইটালী। উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি আছিল? অপশ্যনসমূহ হ'ল বিষ্ণুপ্ৰসাদ ৰাভা, ব্ৰজ শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা, প্ৰমথেশ বৰুৱা। শুদ্ধ উত্তৰ হ'ল ব্ৰজ শৰ্মা। মহীশূৰৰ নতুন নাম কি? অপশ্যনবোৰ হ'ল মুম্বাই, কলিকতা, কেৰেলা, কৰ্ণাটক। শুদ্ধ উত্তৰটো হৈছে কৰ্ণাটক। বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন? অপশ্যনবোৰ হৈছে আমেৰিকা, ভাৰত, চীন, বাংলাদেশ। শুদ্ধ উত্তৰটো হৈছে চীন। য়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? অপশ্যনসমূহ হ'ল মহাত্মা গান্ধী, লালা লাজপত ৰায়, সুভাষ চন্দ্ৰ বসু, ভগত সিং। শুদ্ধ উত্তৰটো হৈছে লালা লাজপত ৰায়। জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে? অপশ্যনবোৰ হ'ল 2017 চনত, 2018 চনত, 2016 চনত, 2015 চনত। শুদ্ধ উত্তৰটো হৈছে 2017 চনত। ডিয়েগো জাৰ্চিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ? অপশ্যনসমূহ হ'ল প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ। শুদ্ধ উত্তৰটো হৈছে ভাৰত মহাসাগৰ। দিল্লীক ভাৰতৰ ৰাজধানীৰ স্বীকৃতি কোন চনত প্ৰদান কৰে? অপশ্যনসমূহ হৈছে 1931 চনত, 1943 চনত, 1921 চনত, 1945 চনত। শুদ্ধ উত্তৰটো হৈছে 1943 চনত। সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়? অপশ্যনসমূহ হ'ল চীন, ৰাছিয়া, ভাৰত, জাপান। শুদ্ধ উত্তৰটো হৈছে জাপান। বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? অপশ্যনসমূহ হ'ল নেপাল, ভূটান, বাৰ্মুডা, জাপান। শুদ্ধ উত্তৰটো হৈছে ভূটান। আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনবোৰ হ'ল 10 এপ্ৰিল, 3 ডিচেম্বৰ, 8 মাৰ্চ, 13 জানুৱাৰী। শুদ্ধ উত্তৰটো হ'ল 8 মাৰ্চ। ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন আছিল? অপশ্যনসমূহ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ, অভিজিত বেনাৰ্জী, অমৰ্ত্য সেন, সত্যপাল ৰায়। শুদ্ধ উত্তৰটো ৰবীন্দ্ৰনাথ ঠাকুৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? অপশ্যনসমূহ হ'ল নামিবিয়া, আৰৱ, ফিলিপাইন, ব্ৰাজিল। শুদ্ধ উত্তৰটো হৈছে ব্ৰাজিল। ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল? অপশ্যনসমূহ হ'ল 1923 চনত, 1911 চনত, 1920 চনত, 1913 চনত। শুদ্ধ উত্তৰটো হৈছে 1913 চনত। আয়াৰলেণ্ডৰ ৰাজধানী কি? অপশ্যনসমূহ হৈছে থিম্ফু, বাৰ্লিন, অট্টাৱা,
ডাবলিন। শুদ্ধ উত্তৰটো হৈছে ডাবলিন। দেওলাংখুইৰ ৰচক কোন? অপশ্যনসমূহ হ'ল হোমেন বৰগোহাঁই, ৰীতা চৌধুৰী, কুঁৱলী দত্ত, গণেশ গগৈ। শুদ্ধ উত্তৰটো হৈছে ৰীতা চৌধুৰী। যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।